আজি ইমান ধুনীয়া জেগাত আহিলোঁ কুঁৱলীৰে ভৰা। ভিডিঅ'টো আগৰ পৰা ষ্টাৰ্ট কৰোঁ। আজি হৈছে মোৰ লগৰ এজনৰ বাৰ্থডে। সি কৈছিলে আমি গোটেইকেইটাই মিলি পেলাই বগলা মন্দিৰত যাম বাৰ্থডে দিনাখন। তাকে ভাবিয়ে আমি আহি গ'লোঁ বগলা মন্দিৰত। কামাখ্যা মন্দিৰৰ পৰা মেইন গেটখনেৰে আমি সোমাই আহিছোঁ ওপৰৰ ফালে। মই কেইদিনমান আগতে এটা বগলা মন্দিৰৰ ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'ত মই মাৰ লগত বগলা মন্দিৰত আহিছিলোঁ। এতিয়া যাই পাম কামাখ্যা মন্দিৰ আৰু অকণমান যাব লাগিব। কামাখ্যা মন্দিৰৰ পৰা অকণমান ওপৰত উঠি যাব লাগিব আপোনালোকে বগলা মন্দিৰ যাব লাগিলে। একো প্ৰব্লেম নাই, ওপৰলৈকে গাড়ী গুচি যায়। যে ফাৰ্ষ্টত যে লোকেশ্যনখিনি দেখাইছিলোঁ চাওকচোন কি ধুনীয়া লোকেশ্যন এইখিনি। বগলা মন্দিৰৰ পৰা ওপৰত আহিলে এইখিনি লোকেশ্যন পাব। আমি গাড়ী থ'বৰ কাৰণে আহিছিলোঁ। কেতিয়াবা বৰষুণ বতৰত আপোনালোকে ইয়াতে আহিবচোন, ইমান ধুনীয়া লাগে জেগাখিনি একদম। মনটোৱে কিবা এটা ফ্ৰেছ লাগি যায়। আমি আহি পাই এইফালে সোমালোঁ বগলা মন্দিৰৰ ফালে। লগৰটোৰ লগত ধূপ চাকিখিনি জ্বলাই পূজা কৰিলোঁ। এই মন্দিৰৰ ভিতৰতে থকা নিজৰটোলৈকে চাওকচোন কি ধুনীয়া পানী বৈ থাকে এইফালে। বগলা মন্দিৰৰ ভিতৰত আপোনালোকে ফটো ভিডিঅ' উঠিব নোৱাৰে। পূজা পাতি কৰি আমি ওলাই দিলোঁ মন্দিৰৰ পৰা। এতিয়া যাম বাৰ্থডে বয় পাৰ্টি দিব। ইফালে মই ওপৰত আপোনালোকক ভিউ এটা দেখাইছোঁ, কি ধুনীয়া ভিউ চাওকচোন। বাকীখিনি দেখাই আছোঁ নেক্সট